আসসালামু আলাইকুম। আজি আপোনালোকক দেখুৱাম মাছৰ তেল দি কিদৰে জাতিলাও ৰন্ধা যায়। জাতিলাওখিনি প্ৰথমতে কাটি লৈছোঁ আৰু এতিয়া এইবোৰ ধুই আছোঁ। এনেদৰে জাতিলাওৰ লগত মাছৰ তেল ৰান্ধিলে বহুতো টেষ্ট হয়, নভবা টেষ্ট, যিটো কেতিয়াও ভাবিব নোৱাৰি। আপোনালোক যদি খোৱা নাই তেনেহ'লে প্লিজ এবাৰ ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাবা। তো এতিয়া কেনেকৈ ৰান্ধি আছোঁ প্ৰচেছটো আপোনালোকক দেখুৱাই আছোঁ। কেৰাহী গৰম হৈ গৈছে, দি দিলোঁ তেল, সৰিয়হ তেল, দি দিলোঁ কাটি ৰখা পিঁয়াজ এটা, দি দিলোঁ অকণমান আদা বটা, অকণমান পাঁচফোৰণ, দি দিলোঁ জাতিলাওখিনি, জলকীয়া 7-8টামান ফালি দিছোঁ। এতিয়া নিমখ, হালধি, ধনিয়া গুড়ি এইবোৰ দি একেলগে লৰাই থাকিম। ভালদৰে লৰাই থাকিব লাগিব যাতে মছলাখিনি জাতিলাওৰ ভিতৰলৈ সোমাই যায়। আপোনালোকে ধনিয়াৰ পৰিৱৰ্তে জিৰা ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া ঢাকন এখনেৰে ঢাকি পানীখিনি অলপ শুকাবলৈ দিম, কাৰণ জাতিলাওত বহুতো পানী ওলাব। এই পানীখিনি অলপ শুকাবলৈ দিম। 1.5-2 মিনিট পিছত পানীখিনি কমি গৈছে অলপ। এতিয়া তেলখিনি ঢালি দিম। আৰু ইয়াতে এটা কথা কৈ ৰাখোঁ, যদি চেনেলত কোনোবাই নতুন হৈ থাকা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু ভিডিঅ'টো যদি অলপো ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা, কাৰণ আপোনালোকৰ এটা লাইকে মোৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰিব আৰু নতুন মানুহক দেখুৱাত সহায় কৰিব। চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা নতুন বন্ধু হৈ থাকিলে। কথা কওঁতে মোৰ তেলখিনি দিয়া হৈ গ'ল আৰু এতিয়া তেলখিনি অলপ ভাঙি দি আছোঁ, কাৰণ ভাঙি দিলে গোটেই জাতিলাওখিনিত সোমাই যাব। আৰু আপোনালোক দেখিলাই মই কোনো পানী ব্যৱহাৰ কৰা নাই, এক্সট্ৰা পানী। জাতিলাওৰ ভিতৰত থকা পানীখিনিৰে হৈ গ'ল।
প্ৰথমতে জাতিলাওৰ পৰা আধা পানী কমাইছিলোঁ আৰু এতিয়া তেল দিয়াৰ পিছত যেতিয়া গোটেই পানীখিনি নোহোৱা হৈ যাব তেতিয়া কমপ্লিট ৰন্ধাটো হৈ যাব। আৰু এতিয়া ফাইনেল লুক দেখিছা, বহুতো ধুনীয়া হৈছে আৰু তেলখিনিও মিহি মিহি হৈ গৈছে। আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিলোঁ। দেখা হ'ব অন্য এটা ভিডিঅ'লৈ। আল্লাহ হাফিজ।